মই বৰ্তমান উপস্থিত আছোঁ গহপুৰ মহকুমাৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী মা কল্যাণী দেৱালয়ত। যিহেতু আজি এই মা কল্যাণী দেৱালয়ত পুৱাই উপস্থিত হৈছেহি অসমৰ জনপ্ৰিয় অভিনেতা ভ্ৰাম্যমাণ জগতৰ জনপ্ৰিয় অভিনেতা বুলি ক'ব লাগিব পদ্মৰাগ গোস্বামী ডাঙৰীয়া। তেখেতে বৰ্তমান সময়ত আহি উপস্থিত হৈ আমাৰ এই মন্দিৰত তেওঁ পুৱাই সেৱা লৈছেহি। আমি তেওঁৰ কাষত বৰ্তমান সময়ত আহি উপস্থিত হৈছোঁ। যিহেতু তেওঁ আমাৰ এই মন্দিৰ ভাগলৈ আহিছে, আমি তেওঁৰ পৰা জানিব বিচাৰিম যে তেওঁ এই মন্দিৰ ভাগত আহি কেনেকুৱা পাইছে বা এই পৰিৱেশটো উপভোগ কৰি কেনেকুৱা পাইছে, আৰু আগতেও এই মন্দিৰলৈ তেওঁ আহিছে নে আমি তেখেতৰ পৰা জানিব চেষ্টা কৰিম। আৰু বৰ্তমান সময়ত তেখেতে এতিয়া কিহৰ লগত জড়িত হৈ আছে, বৰ্তমান সময়ত তেওঁ আৰু কি নতুন প্ৰজেক্ট আহি আছে, আৰু ক'ত তেওঁ জড়িত হৈ আছে, কোনখন ভ্ৰাম্যমাণ জগতৰ লগত জড়িত হৈ আছে, কোনখন চিৰিয়েলৰ লগত তেখেত জড়িত হৈ আছে, কোনখন ৱেব ছিৰিজৰ লগত জড়িত হৈ আছে, বা নেক্সট তেওঁ আহিবলগীয়া প্ৰজেক্ট কি আছে, আমি সবিশেষ তেখেতৰ পৰা জানিব চেষ্টা কৰিম। এই দেৱালয়লৈ অহা প্ৰায় ৩-৪বাৰমান হ'ল। যেতিয়াই সুবিধা পাওঁ আহোঁৱেই। গহপুৰলৈ আহিলেও বাটত সোমাই যাওঁ, বিশ্বনাথ চাৰিআলিলৈ আহিলেও, এতিয়া মই বিশ্বনাথ চাৰিআলিলৈ আহিছোঁ, মই যিহেতুকে বিশ্বনাথ চাৰিআলিলৈ যোৱাই তালৈ আহিছিলোঁ। ৰাতিপুৱাই ইয়ালৈ আহিলোঁ, মাৰ ওচৰত এবাৰ মূৰ দোৱাই যাওঁ, আশীৰ্বাদ বিচাৰি যাওঁ। আহিবলগীয়া কেইবাখনো চিনেমা আছে, শ্বুটিং চলি আছে, কেইবাটাও মনৰ সৎ অভীষ্ট আছে। লগতে পিতৃ মাতৃ পৰিয়াল আৰু বন্ধুবৰ্গ সকলোৰে হৈ প্ৰাৰ্থনা জনাবলৈ আহিছোঁ। অসমৰ সকলো ৰাইজ ভালে কুশলে থাকক, একো অপায় অমংগল নহওক, সকলোকে সুবুদ্ধি দিয়ক, সেয়াই কামনা কৰি দেৱীৰ ওচৰলৈ আহিছিলোঁ। বৰ্তমান যিহেতু আপুনি ভ্ৰাম্যমাণ জগতৰ লগত জড়িত আৰু বিভিন্ন ধৰণৰ আপুনি চিৰিয়েল কৰিছে, অভিনয় কৰিছে, বৰ্তমান আপুনি এতিয়া কিহৰ লগত জড়িত হৈ আছে, আৰু নেক্সট আপোনাৰ আহিবলগীয়া কি প্ৰজেক্ট আছে, আৰু আপোনাৰ কিহৰ লগত আপুনি এতিয়া বৰ্তমান জড়িত হৈ আছে? মই এতিয়া এখন ছবিৰ শ্বুটিং চলি আছে। নামটো এতিয়াই একো নজনাও, মানে প্ৰডাকশ্যনৰ ফালৰ পৰা কোনো ধৰণৰ পাব্লিচিটি কৰিবলৈ এতিয়াই হাক দিছে। আৰু এখন নৱেম্বৰত আছে, এখন দুইখনেই বিগ বাজেটৰ চিনেমা। আৰু আজিকালি ৱেব ছিৰিজো হৈ থাকে। ফুলেন কলিতা নামৰ এজন যুৱকে আৰু এখন ৱেব ছিৰিজ আৰম্ভ কৰিছে, সেইখনৰ কাম আৰম্ভ কৰিম এইকেইদিনতে। সেয়াই, তোমালোকৰ চেনেলটো আগুৱাই যাওক, সকলো ভালে থাকিব।